নমস্কাৰ ৰাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি ওলালোঁ আমাৰ লখিমপুৰতে থকা ঐতিহাসিক শ্ৰী শ্ৰী পদুমণি আইথান মোৰ শৰাই এখন আগবঢ়াবলৈ। লগৰকেইটাৰ সৈতে আহি আমি আইথান পালোহি। থান আহি পাই ভৰিখন তিয়াই শৰাই সজোৱা ঠাইত লগৰকেইটাৰ সৈতে মিলি সুন্দৰকৈ শৰাইখন সজালোঁ। শৰাইখন সজাই যি আই মাতৃৰ প্ৰতিমূৰ্তি আছে, য'ত শৰাই আগবঢ়াই দিয়া হয়, য'ত সেৱা লোৱা হয়, সেই ঠাইলৈ বুলি প্ৰৱেশ কৰিলোঁ। এয়া আমি মন্দিৰৰ ঘণ্টাটো এনেদৰে তিনিবাৰ বজাই আই মাতৃৰ ওচৰলৈ বুলি খোজ দিলোঁ। তাৰপিছত লগৰটোৱে আগত শৰাইখন লৈ গৈ আছে। আমি আই মাতৃৰ ওচৰত সেৱা জনাই কাষতে যি পকাকৈ বনাই থোৱা পুখুৰী, এই পুখুৰীৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। দেৱদাৰু গছ, জবা ফুল গছ। তাৰপিছত আমি মাহ প্ৰসাদ খাই লগতে যি পদুমণি থানৰ কাষতে যি পদুমণি পাৰ্ক বুলি এখন আছে, পাৰ্কত বোলো এপাক মাৰি যাওঁ। লগৰকেইটা আহিছোঁ যেতিয়া পাৰ্কলৈ আহিলোঁ। পাৰ্কত আহি আমি পেডেল মৰা নাও চলাবলৈ ল'লোঁ। নাওখনত এপাতহে পেডেল আছিল, সেইবাবে নাওখন আগলৈ যোৱা নাছিল, পিছলৈ যোৱা নাছিল। সেইবাবে হাঁহি উঠিছোঁ। ভিডিঅ'টো চাই ভাল পালে মৰম দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ।